আপোনালোকে চাগে বিভিন্ন চৰাইৰ মাতসমূহ শুনি অনুমান কৰিব পাৰিছে যে আজিৰ ভিডিঅ'টো এটা বিশেষ ভিডিঅ'। নমস্কাৰ, মই হিমাদ্ৰীয়ে আজি আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া ভাষাত পোনপ্ৰথমবাৰৰ বাবে ইউটিউবত বিভিন্ন প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাই-চিৰিকটিৰ মাতৰ ওপৰত নিৰ্মাণ কৰা সম্পূৰ্ণ ব্যতিক্ৰমী এটা কুইজৰ অনুষ্ঠান। যোৱা বহাগৰ পৰা এই বহাগলৈ সম্পূৰ্ণ এবছৰ ধৰি সংগ্ৰহ কৰা একোটা চৰাইৰ বিভিন্ন মাতসমূহ সম্পাদনা কৰি যথেষ্ট কষ্টৰ বিনিময়ত এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰতিটো চৰাই স্থানীয়, ইংৰাজী আৰু বৈজ্ঞানিক নামবোৰ স্ক্ৰীনত দেখুওৱা হৈছে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টোত এটা কমেণ্ট কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে আপোনালোক যদি আমাৰ চেনেলটোৰ নতুন দৰ্শক হয় তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা নটিফিকেশ্যন বেলটোৰ অল বুটামটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন আজিৰ এই বিশেষ খণ্ডটোলৈ আগবাঢ়ো। চিনি পাইছেনে এই মাতটো কি চৰাইৰ? এই চৰাইবিধৰ নাম হ'ল সখীয়তী। ইয়াক সচৰাচৰ ভাৰতবৰ্ষকে ধৰি শ্ৰীলংকা, পূব ইণ্ডোনেছিয়া আদি দক্ষিণ এছিয়াৰ দেশসমূহত দেখা পোৱা যায়। সখীয়তীৰ বিভিন্ন মাতবোৰ শুনকচোন। এই মাতটো কি চৰাইৰ বাৰু? এই মাতটো হ'ল হেটুলুকা চৰাইৰ। ইয়াক ভাৰতবৰ্ষকে ধৰি সমগ্ৰ দক্ষিণ পূব এছিয়াত পোৱা যায়। ধৰিব পাৰিছেনে এই মাতটো কি চৰাইৰ? এই মাতটো হ'ল আমাৰ সকলোৰে পৰিচিত কপৌ চৰাইৰ, যি পৃথিৱীৰ প্ৰায় সকলো স্থানতে উপলব্ধ। এই মাতটো আপোনালোকে নিশ্চয় চিনি পাইছে। এই মাতটো প্ৰতিজন অসমীয়াৰ প্ৰাণৰো অধিক ৰঙালী বিহুটিৰ কথা সোঁৱৰাই দিয়া আমাৰ সকলোৰে মৰমৰ কুলি চৰাই। কুলি এবিধ পৰিভ্ৰমী চৰাই আৰু ইহঁত
ইহঁতক গ্ৰীষ্মকালত সচৰাচৰ ইউৰোপ আৰু এছিয়া মহাদেশত আৰু শীতকালত আফ্ৰিকা মহাদেশত দেখা পোৱা যায়। এই মাতটো কি চৰাই চিনি পাইছেনে? এই মাতটো চুতীয়া শালিকাৰ। শুকান অঞ্চলসমূহ বাদ দি ভাৰতবৰ্ষৰ প্ৰায় সকলো স্থানতে এই চৰাইবিধ দেখিবলৈ পোৱা যায়। এই চৰাইবিধৰ বিশেষত্ব হ'ল পাহাৰীয়া মইনা চৰাইৰ দৰে ই সুন্দৰভাৱে মাত লয়। প্ৰতিটো চৰাইৰ নিচিনাকৈ এই চৰাইটোৰ মাতটো চাগে আপোনালোকে চিনি পাইছে। এই চৰাইবিধক বালিঘৰা বা বালিঘোঁৰা বুলি কোৱা হয়। ইয়াক সচৰাচৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ এছিয়া মহাদেশত দেখিবলৈ পোৱা যায়। অসমীয়া সমাজত এই চৰাইবিধক বাৰিষা খেতিৰ আগজাননী দিয়া চৰাই বুলিও জনা যায়। এই মাতটো কি চৰাইৰ বাৰু? হয়, আপুনি ঠিকেই ভাবিছে। এই মাতটো এৰা বা দহিকতৰা চৰাইৰ। এই চৰাইবিধ সাধাৰণতে ভাৰত, বাংলাদেশ, মালয়েছিয়া, পাকিস্তান, ইণ্ডোনেছিয়া, শ্ৰীলংকা, চীন আদি দক্ষিণ এছিয়াৰ দেশসমূহত দেখা পোৱা যায়। এই মাতটো আপোনালোকে নিশ্চয় চিনি পাইছে। হয়, এই মাতটো ডাউক চৰাইৰ। সাধাৰণতে দক্ষিণ এছিয়াৰ দেশসমূহৰ পিতনি, দলনি আদিত সঘনাই এই চৰাইবিধ দেখা পোৱা যায়। এইবাৰ এই মাতটো শুনকচোন। হয়, এইটো বুলবুলি চৰাই মাত। এই চৰাইবিধ সচৰাচৰ ভাৰত, শ্ৰীলংকা, ব্ৰহ্মদেশ আদি দক্ষিণ এছিয়াৰ দেশসমূহত সঘনাই উপলব্ধ। এতিয়া এই মাতটো শুনকচোন। আপোনালোকে নিশ্চয় চিনি পাইছে। এই চৰাইবিধো প্ৰতিজন অসমীয়াৰ বুকুৰ আপোন। ইয়াৰ বৈজ্ঞানিক নামটো কমেণ্টত জনাবচোন। অহাটো বিশেষ খণ্ডত আমি আজিৰ খণ্ডৰ শেষৰ চৰাইটোৰ স্থানীয়, ইংৰাজী আৰু বৈজ্ঞানিক নামকেইটা জনাম। এইখিনিতে আমি যোৱা খণ্ডৰ শেষৰ প্ৰশ্নটিৰ উত্তৰ দিবলৈ ওলাইছোঁ। যোৱা খণ্ডৰ শেষৰ প্ৰশ্নটি আছিল যি কাৰো সৈতে মিলিব নোৱাৰে।
এই প্ৰশ্নটিৰ উত্তৰ হৈছে অজিন পাতকী। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়া ভিডিঅ'টোত এটা কমেণ্ট কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে আপোনালোক যদি আমাৰ চেনেলটোৰ নতুন দৰ্শক হয় তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা নটিফিকেশ্যন বেলটো অল কৰিবলৈ নাপাহৰিব। লগ পাম চিনাকি অচিনাকি বহুকেইটা চৰাইৰ বিভিন্ন মাত লৈ আন এটা নতুন ভিডিঅ'ত। ধন্যবাদ।